বিশ্বনাথ জিলাত বসবাস কৰি অহা কাৰ্বিসকলক লৈ ডিফু আৰ্বাৰটাম ক্ৰাফ্ট চেণ্টাৰ সৰ্বদলীয় বৈঠক বিটিআৰত অন্তৰ্ভুক্ত হোৱা নোহোৱাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা নগালেণ্ড অসম সীমান্ত কাৰ্বি আংলঙত ভূমি বেদখলৰ সন্দৰ্ভত কেএছে সংবাদমেল ছাত্ৰ নেতা বৰ্গৰ নেতৃত্বত সীমা সমস্যা সমাধানত আশাব্যঞ্জক ৰেঙনি নমস্কাৰ ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বিটিআৰ এলেকাত বিশ্বনাথ জিলাত বসবাস কৰি অহা বৃহৎ সংখ্যক কাৰ্বিসকলৰ অন্তৰ্ভুক্ত হোৱা নোহোৱাক লৈ গুৰুত্বপূৰ্ণ আলোচনা ডিফু আৰ্বাৰটাম ক্ৰাফ্ট চেণ্টাৰত কাৰ্বি আংলং জিলা সৰ্বদলীয় স্তৰত অনুষ্ঠিত হোৱা বৈঠকখন অনুষ্ঠিত হয় কাৰ্বি লামমেড আমেৰ আৰু কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত বোৰলেণ্ড টেৰিটৰিয়েল ৰিজনৰ চুক্তি মতে বিশ্বনাথ জিলা অন্তৰ্ভুক্ত বিটিআৰত হ'ব লগা বিষয়টোক লৈ অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত বিশ্বনাথ জিলাত বসবাস কৰা কাৰ্বিসকলে বিটিআৰৰ সৈতে কোনোমতে সংযুক্ত নোহোৱাৰ ইচ্ছা প্ৰকাশ কৰে বিশ্বনাথবাসী কাৰ্বি নেতৃত্বক অহা কাৰ্বি সজাতি দলে বিটিআৰ এলেকাৰ পৰা মুক্ত থাকিবৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া সহযোগ আগবঢ়োৱাৰ বাবে বৈঠকত আহ্বান জনাই পৰিষদৰ শাসকীয় বিজেপিকে ধৰি জিলাখনৰ বিভিন্ন ৰাজনৈতিক তথা জাতীয় সংগঠনসমূহক লগতে বিশ্বনাথ জিলাত বসবাস কৰা কাৰ্বিসকলে স্নদমুখীন হৈ অহা বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে উল্লেখ্য যে এই গুৰুত্বপূৰ্ণ বৈঠকত বিজেপি কংগ্ৰেছ এছডিচি এপিএছএলচি আৰু কেএছকে ধৰি কেইবাটাও জাতীয় সংগঠনে অংশ লয় অৰুণেক্ষৰ ৰিপৰ্ট কাট নিউজ সীমা সমস্যাক লৈ অশান্ত নগালেণ্ড অসম সীমান্তত ভূমি বেদখলক লৈ গুৰুত্বপূৰ্ণ প্ৰয়াস কেএছকে ধৰি জাতীয় সংগঠনৰ এই সন্দৰ্ভত শুক্ৰবাৰে কেএছে আয়োজন কৰে এখনি সংবাদমেল নগালেণ্ড অসম সীমান্ত কাৰ্বি আংলঙত অব্যাহত অশান্ত সীমা সমস্যাক লৈ সমগ্ৰ ৰাজ্যবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে স্থায়ী সমাধানৰ বিগত কেইবাবছৰ ধৰি সীমান্তত নগাৰ আগ্ৰহণে চূড়ান্ত ৰূপ লোৱাত অসম তথা কাৰ্বি আংলং জিলা প্ৰশাসন আৰু চৰকাৰে কেইবাবাৰ উক্ত এলেকা পৰিদৰ্শন কৰাৰ লগতে প্ৰশাসনিক পৰ্যায়ত নগা প্ৰশাসনেৰে আলাপ আলোচনা চলায় যদিও বিশেষ কোনো সুফল নোলোৱাৰ সময়তে কেএছকে ধৰি কেইবাটাও জাতীয় সংগঠনে জঁপিয়াই পৰি ইয়াৰ শান্তিপূৰ্ণ সমাধান সূত্ৰ উলিয়াবৰ বাবে প্ৰয়াস কৰা পৰিলক্ষিত হয় শুক্ৰবাৰে আয়োজিত সংবাদমেলত এইসমূহ বিষয় তথা কাৰ্যৰ বিস্তৃতভাৱে ব্যক্ত কৰে ছাত্ৰ নেতাসকলে উল্লেখযোগ্য যে কাৰ্বি ছাত্ৰ নেতাসকলে নগালেণ্ডৰ ছাত্ৰৰ সৈতে এই জ্বলন্ত সমস্যাৰ ওপৰত আলাপ আলোচনা মৰ্মে বেদখল বন্ধ কৰাৰ বাবে নগা ছাত্ৰ সংগঠনে মৌখিক প্ৰতিশ্ৰুতি দিয়াৰ লগতে ইতিমধ্যে যিসমূহ সীমান্ত চিহ্নিত পিলাৰ একাংশ নগাই উঠাই পেলাই দিয়া হৈছে তাক পুনৰ নিৰ্মাণ কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিয়াৰ কথাও ব্যক্ত কৰে সংবাদমেলত তাতে অৰ্গেনাইজ কৰা হৈছে আৰু তাত আমি ইম্পৰ্টেণ্ট পইণ্টছ আমি ৰিজলিউশ্যন নহয় কিন্তু ইম্পৰ্টেণ্ট পইণ্টছ আমি তাতে ডিছকাছ কৰি পেলাই আজি আমি এখন প্ৰেছ ৰিলিজ বনাইছে এটা আমাৰ নাগালেণ্ড ডিমাপুৰ নাগা ষ্টুডেণ্টছ ইউনিয়ন আৰু কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যনৰ পৰা তাতেতো এটাটো কথাটো এইটো হয় যে যি বৰ্ডাৰৰ প্ৰব্লেম বহুত বছৰৰ পৰা হৈ আছে এইটো কথা গভৰ্ণমেণ্ট অফ নাগালেণ্ড কাৰণে কাৰ্বি ছাত্ৰ সন্থা আৰু ডিমাপুৰ নাগা ষ্টুডেণ্টছ ইউনিয়নে প্ৰেছাৰ দিব যে অতি সোনকালে ডিফু মেডিকেল কলেজ হস্পিটেলত 20 নৱেম্বৰ প্ৰথম MBBS কোৰ্চৰ বাবে সম্পন্ন কৰা হৈছে নামভৰ্তি প্ৰক্ৰিয়া কাৰ্বি আংলং চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক নতুন সংযোজিত হৈছে নতুন অধ্যায় অৱশেষত ডিফু মেডিকেল কলেজ হস্পিটেলত বহু প্ৰতীক্ষিত MBBS কোৰ্চ এই বছৰৰ পৰা আৰম্ভ হ'ব ইতিমধ্যে প্ৰথম MBBS কোৰ্চৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে ইয়াৰ লগে লগে আধুনিক চিকিৎসা বিজ্ঞানত সংযোজিত হয় নতুন অধ্যায়
প্ৰথম MBBS কোৰ্চত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা চিকিৎসা ছাত্ৰ-ছাত্ৰীসকলক কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে উষ্ম অভিনন্দন তথা শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। MBBS কোৰ্চত নাম ভৰ্তিকৰণৰ পৰিপ্ৰেক্ষিতত কাৰ্যবাহী সদস্যগৰাকীয়ে জিলাখনৰ চিকিৎসা বিজ্ঞান শিক্ষাই নতুন ৰূপ লোৱা বুলি ভাষণ প্ৰসংগত মন্তব্য আগবঢ়ায়। এই কাৰ্য বাস্তৱায়িত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰংপিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক শলাগ জ্ঞাপন কৰে। উল্লেখ্য যে ডিফু মেডিকেল কলেজক শেহতীয়াকৈ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই স্বীকৃতি প্ৰদান কৰিছে। আনহাতে 100খন আসনযুক্ত কলেজখনৰ 2011ৰ 19 জানুৱাৰীত নিৰ্মাণ আৰম্ভ কৰা হয়। 2017লৈকে কলেজখনৰ নিৰ্মাণৰ ব্যয় 156.55 কোটিৰ পৰা বৃদ্ধি কৰি 209 কোটি কৰা হয়। কলেজখনৰ অৱশিষ্ট নিৰ্মাণ কাৰ্য বৰ্তমান অব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ SDCৰ ব্যাপক গৰাখহনীয়া, প্ৰায় 3 শতাধিক কংগ্ৰেছ SDC সমৰ্থক বিজেপিত যোগদান। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙত কংগ্ৰেছ SDC প্ৰায় 3 শতাধিক লোকে শুক্ৰবাৰে বিজেপিত যোগদান কৰে। কাৰ্বি পৰিষদৰ 5 নং ৰংখাং সমষ্টিৰ অন্তৰ্গত দলনিত আয়োজন কৰা এখনি যোগদান সভাত ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণ সিং বেৰ নেতৃত্বত 30টা পুলিং চেণ্টাৰ 346 গৰাকী কংগ্ৰেছ SDCৰ সদস্য সমৰ্থকে গেৰুৱা দলটোত যোগদান কৰে। উল্লেখযোগ্য আগন্তুক 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইদৰে কংগ্ৰেছ SDCৰ ব্যাপক ঘৰ্ষণীয়ে বিজেপি দলটোত আৰু অধিক শক্তিশালী কৰিব বুলি প্ৰকাশ কৰে সাংসদ বেয়ে। 300তকৈ অধিক পৰিয়ালে নিজ দল তথা কংগ্ৰেছ আৰু SDC ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত সামিল হৈছে, যোগদান কৰিছে। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ বা এইটোৱে প্ৰমাণ যে ভাৰতীয় জনতা পাৰ্টিয়ে বা চৰকাৰে কাৰ্বি আংলং অট'নমাছ কাউন্সিল তুলিৰাম ৰংহাং নেতৃত্বত কাৰ্বি আংলঙত আৰু এই 5 নং ৰংহাঙতো বহুত ৰাইজৰ আঁচনি ইয়াত ৰূপায়ণ কৰা হৈছে আৰু ৰাইজে এই আঁচনিবোৰ উপভোগ কৰিব পাৰিছে, সাব্যস্ত কৰিব পাৰিছে, যাৰ বাবে এই আঁচনিবোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে যিটো পাই আছে এটাৰ পিছত এটা আঁচনি, গতিকে বিজেপিৰ কাম কাজ দেখি ৰাইজৰ কাৰণে যে কাম কৰি আছে এই দেখি আজি কংগ্ৰেছ দল ত্যাগ কৰি আৰু SDC দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আজি তেওঁলোকে যোগদান কৰিছে। গতিকে আজিৰ এই সভাটো বিশেষকৈ মাছ জইনিং প্ৰগ্ৰামে, আৰু মই ভাবিছোঁ যে এতিয়া ইলেকশ্যনতো আৰু 3-4 মাহ আছে আৰু আমাৰ সংগঠন ফালৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই মানে ইলেকশ্যনৰ কাৰণে, কিন্তু প্ৰস্তুতি চলাইছে। গতিকে তাৰ আগমুহূৰ্তত যে ইমান 300তকৈ অধিক পৰিয়ালে যোগদান কৰিছে, গতিকে অহা বিধানসভা নিৰ্বাচনত আমাৰ 5 নং ৰংখাঙৰ পৰা বিপুল ভোটত আমি ভোট দি জয়যুক্ত কৰাব। বৈঠালাংছৰ পৰা জাছন ইংহেৰ ৰিপৰ্ট কাট নিউজ। সময়ছেদ বাণিজ্যিক বিৰতিৰ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ Komentu ke nang tu mehemta komat ne bang phua bang phi so that lo protangte ajo pherlo doai daro kili ka sik sak dokok titima non pen ke nang tum thang ta matha nang lilo alon medical store ladak nang tum longji 24/7 mati ajo na lo stame doai long bonik po lasi humre ikha difu medical college athengno karbiang long long kicheng C 24/7 medical store
Alon Medical Store. Visit the store now. Any occasion na nang nitong bang sa tamiladak ajat hairstyle nang nitong giklen sining hangling talong ponji kaduka vita Clark at Beauty Parlor long bang pen nang nitong ning hangaling hairstyles dami long ponji program hod na ni birthday hod na ni biya hod hairstyle. Clark at Beauty Unisex Salon, the beauty that gives you style. Available services are like health spa, threading, manicure, pedicure, facial, etc. All type of makeup and spa. For more info, visit near Central Bank ATM near Iron Bridge, Rongparpi, Rongbei Road, Karbi Anglong, Tipu. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত আসন্ন বিধানসভা নিৰ্বাচন কাৰ্বি আংলং জিলাৰ আন ৰাজনৈতিক দল সংগঠনৰ সমান্তৰালকৈ তৎপৰ হৈ উঠিছে শাসকীয় বিজেপি দল বিজেপিৰ নৱনিৰ্মিত ভৱনত আজি পূব কাৰ্বি আংলঙৰ পৰিষদীয় সমষ্টিসমূহৰ বাবে নৱনিযুক্তি প্ৰভাৰী আৰু বিস্তাৰকক জনোৱা হয় সম্বৰ্ধনা আসন্ন বিধানসভা নিৰ্বাচন কাৰ্বি আংলং জিলাৰ আন ৰাজনৈতিক দল সংগঠনৰ সমান্তৰালকৈ তৎপৰ হৈ উঠিছে শাসকীয় বিজেপি দল বিজেপিৰ নৱনিৰ্মিত ভৱনত আজি পূব কাৰ্বি আংলঙৰ পৰিষদীয় সমষ্টিসমূহৰ বাবে নৱনিযুক্তি প্ৰভাৰী আৰু বিস্তাৰকক জনোৱা হয় সম্বৰ্ধনা আমিও যিমান পাৰোঁ আপোনালোকৰ লগত সহায়তা কৰিম আপোনালোকৰ লগত একেলগে কাম কৰিম এটা টিম হিচাপে ভাৰতীয় জনতা পাৰ্টি এটা টিম হিচাপে আমি একেলগে কাম কৰিব লাগিব বিস্তাৰক কোঅৰ্ডিনেটৰ বিএল ইনচাৰ্জ প্ৰভাৰী সকলো লগত লৈ ইষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি আৰু লগতে এমএলএ ডাঙৰীয়াসকল আছে আৰু আমাৰ সাংসদ ডাঙৰীয়া আছে সাংসদ ডাঙৰীয়াটো ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও আমি একেলগে যদি কাম কৰে আগন্তুক বিধানসভা ইলেকশ্যনত কাৰ্বি আংলং ডিমা হাছাও 5টা সিট আছে কাৰ্বি আংলং আৰু ডিমা হাছাও 5টা সিটত 100% জিকাটো মই আজি কনফাৰ্ম বুলি কৈ দিছো আপোনাক কিন্তু অন্তৰৰ পৰা কাম কৰিব লাগিব নতুন বছৰৰ আগতে আমি এই সকলোবোৰ সমস্যা সমাধান কৰিব লাগিব যাতে জানুৱাৰী 1 তাৰিখৰ পৰা আমাৰ নিজৰ দল তথা আমাৰ ৰাইজ এইসকলৰ ৰাইজৰ আশীৰ্বাদত আজি আমি কাৰ্বি আংলং অটোনমাস কাউন্সিল ভাৰতীয় জনতা পাৰ্টিৰ দখলত আছে 4টা বিধানসভাৰ আছে 4জন বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ আৰু লগতে অসম প্ৰদেশ বিজেপি দলে সমষ্টিসমূহৰ বাবে দিয়া হয় এই নিযুক্তি পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ধন সিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাত অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং হাওৰাঘাট আৰু বোকাজানৰ বিধায়ক ক্ৰমে জয়ৰাম ইংলে ডক্টৰ নুমল মুমিন সাংসদ হৰেণ সিং বে প্ৰমুখ্য পৰিষদৰ এমএচি সকল উপস্থিত থাকে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ তৰাদবী বিল অক্সু বিহাৰী গাঁৱত সামৰণি পৰে ছট পূজা যোৱাকালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ থকা ছট পূজাৰ অনুষ্ঠান সফল সামৰণি পৰে পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেং অঞ্চলৰ তৰাদবী বিল অক্সু বিহাৰী গাঁও ছট পূজা কমিটিৰ উদ্যোগত আৰু বিল অক্সু বিহাৰী গাঁৱৰ সমূহ ৰাইজৰ সহযোগত 20 নৱেম্বৰৰ পৰা আৰম্ভ কৰি তৰাদবীৰ বিল অক্সু বিহাৰী গাঁৱৰ সমুখেদি বৈ যোৱা কপিলী নদীৰ ঘাটত ছট পূজা উদযাপন কৰা হয় প্ৰত্যেক বছৰে কালী পূজাৰ ঠিক 6 দিনৰ পিছতে অনুষ্ঠিত হোৱা
ছট পূজাৰ কাৰ্যসূচী অনুসৰি 18 নৱেম্বৰৰ পৰা তৰাডুবিৰ বিল অক্সু বিহাৰী গাঁৱৰ ৰাইজে তেওঁলোকৰ নিজা নিজা মনোকামনা পূৰণাৰ্থে উপবাসীয়ে ব্ৰত ৰাখি 20 নৱেম্বৰৰ পৰা বিয়লি 3 বজাৰ পৰা কপিলী নদীৰ ঘাটত পুৰুষ মহিলা আৰু যুৱক যুৱতীসকলে তেওঁলোকে প্ৰত্যেকে ব্যক্তিগতভাৱে কপিলী নদীৰ এককাল পানীত থিয় হৈ আৰু কপিলী নদীৰ পাৰত বহি মহিলাসকলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। প্ৰথমতে আপোনালোকৰ এই আজি উৎসৱত অহাৰ কাৰণে আপোনালোকৰ চেনেলক আমাৰ কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে এই উৎসৱটো এই পৰ্বটো এই ব্ৰতটো উদযাপনৰ ক্ষেত্ৰত আমাৰ কাৰ্বি আংলঙৰ CM কুলৰাম ৰঙাং ছাৰে আমাক যথেষ্ট সহায় কৰাত তেওঁক আপোনালোকৰ চেনেলৰ থ্ৰু দিয়ে ধন্যবাদ দিব বিচাৰিছোঁ। আৰু এই ব্ৰত কৰা আমাৰ মহিলাসকলক অনুৰোধ কৰিব বিচাৰিম, তেওঁলোকক অনুৰোধ কৰিম যে তেওঁৰ পৰিয়াল আৰু ল'ৰা ছোৱালী কুশলে থাকক বুলি আমি ইয়াত তেওঁলোকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তেওঁৰ যাতে ৰাজনীতিৰ ভৱিষ্যত উজ্জ্বল হওক, তেওঁৰ পৰিয়াল দুখ বিঘিনি। ইয়াৰ উপৰি নিজৰ গাঁওখনৰ লগতে অঞ্চলটোৰ পৰাও বিভিন্ন ধৰণৰ বাধা বিঘিনি আৰু অপাৰ অমংগল নাশ কৰিবলৈ উপবাসে ব্ৰত ৰাখি এই ছট পূজা উদযাপন কৰা হয়। আজি পুৱা সামৰণি পৰা ছট পূজাৰ কাৰ্যসূচী সূৰ্য দেৱতাৰ ওলোৱাৰ লগে লগে সামৰণি পৰে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।